গাড়ীখন ৰখা মোক ফাইন দিব নোৱাৰো আমি হাজাৰ কৰা মানুহ কিমান টকা ফাইন লগাইছে 10,000 টকা কেনেকে দিব আপুনি নেনো মোৰ গাড়ীখন ৰখা লাগি মোক খোজকাঢ়ি যাম কিমান খাইছে আপুনি এই 2 বটলহে আছো 2 বটল মানে ৰঙাটো নে বগাটো বগাটো মানে লোকেলটো চলাইটো কেই টকা খালে কিমান বটল কিবা 60 টকা 60 টকা আপুনি 60 টকাত আপুনি কিমান টকা বিল দিব লাগিব 10,000 টকা দিব লাগিব মই নিদোঙে কেনেকে দিব মই নিদোঙে বাইকখন কেনেকে নিব নিনিয়ে মই 10 জানো এতিয়া মই এটা কথা কওঁ কেনেকা জানো আমি দিনে হাজিৰা কৰোঁ 450 টকা হা আপুনি 10 বছৰ হাজিৰা কৰিবলৈ দিব লাগিব 10,000 টকা নিদোং মই গাড়ীখন ৰখা কোনো আপত্তি নাই চৰকাৰক কি ক'ব আপুনি চৰকাৰ এইটো কাম মুখ্যমন্ত্ৰী কঠোৰ নিৰ্দেশন যেন মই এটা কথা কওঁ আজি প্ৰথম আহিছো চৰকাৰ যাম বুলি তাতে অলপমান এনজয় কৰিম আৰু ফূৰ্তি কৰিব আহিম ক'ব কি ইয়াতে মিলিলে নহয় মই কি ক'ম কোনে ধৰিছিল পুলিচটো হৈছে চাৰে ধৰিছে ভাল কৰিছে নে বেয়া কৰিছে ধৰাটো ঠিকে আছে মোৰ কোনো আপত্তি নাই বেয়া পথত কোনো যোৱা নাই আমিতো বেছি খোৱা নাই চাৰজন মানে 2 বটল খালে কিমান এহাপ হয় নহয় 30 টকাহে খাইছো কিমান ওলাইছে আপোনাৰ মেচিনত কিমান ওলাইছে মোক চেক কৰা নাই এইটো ড্ৰাইভাৰটো চেক হৈছে মানে চলাইছে আৰু তাৰপিছত মই ক'লো মই আজি নচলাওঁ দে আপুনি চলা তাক চলাব পাইছো তাকে মানে চেক কৰিছো 120 ওলাইছে আপুনি ধৰক এটা ফুলে খাইছে আৰু ফুলে খোৱা নাই লাগি মোৰ সপত খাম মোক ফুলে খোৱা নাই চুপ মানুহ ফুলে খোৱা নাই আপুনি যোনটো মদ কিনিছে এইটো হেৰিটো বেছি থাকে নাই লিমিট আপুনি যাব পাৰিব মই যাব পাৰিম মই যাব পাৰিম আপুনি লিমিটত আছে লিমিটে আছো তথাপি ধৰিছে তথাপি ধৰিছে মানে কেনেকুৱা জানো দুটা হেলমেট লাগে ড্ৰাইভাৰ এটা পিছত বহাই এটা হেলমেট নোহোৱাৰ কাৰণে ধৰিছে আমাক আপুনি কেইটা খালে ফুল বুলি ক'লে ফুল নহয় প্ৰতি কামত মই 2 বটলে খাইছো 4জন মানুহ 2 বটল মোৰ নাই এতিয়া নাই একো নাই হাফকে খাইছে 30 টকা খাইছো মানে 30 টকাই পৰিছে না 30 টকা তথাপি ফাইন ধৰিছে 10,000 টকা ফাইনটো মই কি ক'ম দিবই লাগিব কিয় দিম গাড়ীখন লৈ যা গাড়ীখন দামটো বেছি ল মই নিদোঙে মই দান দিছে আপুনি মই হাজিৰা কৰা মানুহ ন মই কেনেকে 10,000 টকা মই দিম হা হাজিৰা কেই টকা পাই দিনে 450 এতিয়া কিস্তি দিব লাগিব বন্ধ ন হা 4,500কে মাহ সপ্তাহ ভাবিছা ঠিক আছে